আজি হ'ল আমাৰ ইয়াতে পূজা থকা বুলি কৈছিলোঁ যে সেইদিনাখন। আৰু প্ৰথমতে মই গা ধুই আহিলোঁ, আৰু গা ধুই আহি তাৰপিছত মই প্ৰসাদখিনি এনেকৈ যোগাৰ কৰি ল'লোঁ আৰু তাৰপিছত মই ফুল ছিঙি ল'লোঁ কেইটামান পূজালে বুলি। আৰু আমাৰ ইয়াতে নৰসিংহ পূজা চলি আছে, আৰু নৰসিংহ পূজা যিহেতু সন্ধিয়া টাইমত দিয়া হয়, তো মই এনেকৈ ৰেডি হৈ গ'লোঁ। প্ৰত্যেক বছৰে দেৰিকৈ হয় আমাৰ ইয়াতে পূজা, 7টামান বাজে সন্ধিয়া, আৰু এইবাৰ বোলে সোনকালে হ'ব। তো মই লৰালৰিকৈ অকলে গ'লোঁ, আৰু গৈ দেখিব বহুত ভিৰ হৈ আছে। আৰু তেনেকৈ মই প্ৰসাদ লৈ গৈছোঁ যিহেতু মাহঁতক নৰখিলোঁ। আৰু আমাৰ ইয়াতে পূজা দিয়াৰ আগত মানে পুষ্পাঞ্জলি দিয়াৰ আগত এনেকৈ বম ফুটোৱা হয়, নাজানো কিয় প্ৰত্যেকতে দেখোঁ এনেকৈ বম। আৰু আপোনালোকে যদি জানে ইয়াৰ কাৰণটো কি কৈ দিবচোন। আমাৰ পুষ্পাঞ্জলি দিয়া হ'ল, আৰু বান্ধৱী আৰু মই আহি গ'লোঁ মেলা ঘূৰিবৰ কাৰণে। আৰু ইয়াতে শ্বৰ্ট কুৰ্তিবোৰ 150 টকাত দি আছে। আজি যিহেতু প্ৰথম পূজা হয়, মানুহ বেছি নাই এনেকৈ, তো আমি প্ৰসাদটো লৈ কিনে ঘৰলৈ যাই আজি আহিছোঁ। বাই বাই।